Good morning friends. সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। মই আহিছো বানপানী চাবলৈ। দেখিছেনে এইবিলাক বানপানী? মই আহিছো বানপানী চাবলৈ। চাই থাকক আপোনালোকে। কিছুমানে মাছ মাৰি আছে, এইফালে মাছ মাৰি আছে। দেখা নাপাব চাগে ইয়াতে। চাই থাকক। আৰু কোনো জাল মাৰা নাই নে? বানপানী এইকেইদিন বৰষুণ দি আছে মথাউৰি নভঙা পানী নদীটো ভৰ্তি হৈ পানীবিলাক বাগৰি বাগৰি আহিছে। কোনো মথাউৰি চথাউৰি ভঙা নাই, এইটো মৰাণৰ পানী বুলি কয়। চাই থাকক আপোনালোকে কেনেকুৱা হয় বানপানী। কিছুমানে হয়তো দেখাই নাই বানপানী কি বস্তু। আমাৰ বাৰু বাটত উঠা নাই, কিন্তু ইয়াৰ বাটবিলাকত উঠা নাই তো আৰু অকণমান আছে, উঠিব আৰু বেছি টাইম নাই। চাই থাকক। আৰু আজি মই কেইটামান বস্তু দেখাম, আপোনালোকে পিছলৈ চাই থাকিব মোৰ ভিডিঅ'টি। দেখা পাব কি কি বস্তু দেখাওঁ। আৰু বস্তু মানে মই ভাবিছোঁ কেইযোৰমান আমাৰ বোৱা কাপোৰ আছে, ডিজাইনখিনি আপোনালোকক দেখাই দিওঁ। আপোনালোকে বব পাৰিব তেনেকুৱা ধৰণৰকৈ কাপোৰ কেইযোৰ। আৰু কি ক'ম, আৰু কেইটামান ফুলৰ ডিজাইন, মই ফুলৰ চানেকি দেখুৱাম। আৰু সেইখিনিয়ে আজি ব্লগ। বানপানী চাব আহি বহু দূৰে পালোঁ, বহুত দূৰ পালোঁ। ইয়াত পথাৰ হয়, দেখুৱাই দিওঁ। পথাৰ হয়, দেখিছেনে? পথাৰবিলাক একদম পূৰা পানীৰে ভৰ্তি হৈ গৈছে। পথাৰ হয়। কিছুমানে মাছ মাৰি আছে বাৰু। যাওঁ এতিয়া ঘৰলৈ। ঘৰত গৈ ভাত পানী খাই লৈ আপোনালোকক কিছুমান কাপোৰ দেখুৱাম আৰু ফুলৰ চানেকি দেখুৱাম। অ'কে। আৰু কাৰ তাত বানপানী হৈ আছে বাৰু জনাবচোন কমেণ্ট কৰি তলত। আৰু কি জানে, বানপানী হ'লে এটা বস্তু সকলোতকৈ ভাল লাগে, মাছ ধৰি বহুত ভাল লাগে, বহুতেই ভাল লাগে। আমি যোৱা বছৰ মাছ ধৰিছিলোঁ কেইজনীমান এনেকৈ। ইমান ভালকৈ নাজানো, তথাপিও মাছ ধৰোঁ আৰু মানে জোকলে বাৰু ভয় লাগে। জোকলে আৰু কাৰ ভয় লাগে জনাবচোন। আৰু বানপানী খচি বহুত ভাল লাগে, বহুত ভাল লাগে। নাও উঠি, ভেলত উঠি বহুত ভাল লাগে। সেনেকুৱা মস্তি আৰু যিবিলাকে যদি বানপানী দেখা নাই, সেনেকুৱা মস্তি, সেনেকুৱা আনন্দৰ মুহূৰ্ত অনুভৱ কৰিব নোৱাৰে।
বহুত এনজয় কৰা যায়। এতিয়া যাওঁ ঘৰলে গৈ অলপ ভাত পানী খাই লৈ আপোনালোকক দেখাই আছোঁ। ভাত পানী খাই আজৰি হ'লোঁ। এতিয়া আপোনালোকক দেখুওৱা কাপোৰ কেইযোৰ বলকচোন চাওঁ আহক। প্ৰথম কাপোৰ হৈছে এইযোৰ হৈছে দিগটো হৈছে পদ্মিনী নীলা আৰু বাণীটো হৈছে ৰঙা পাটটো বুজিছোঁ। আৰু এয়া মাজত বুটা দিছোঁ সৰু সৰু আৰু মগৰ দিছোঁ, এক লাইন মগৰ দিছোঁ। ভাল লাগে কাপোৰযোৰ। ইয়াতে কেমেৰাত অলপ উজ্জ্বলটো কমিছে, কিন্তু মানে যিটো কেমেৰা আচলতে ই মানে বহুত উজ্জ্বল হয়। পাটটো বোৱাৰ কাৰণে বহুত উজ্জ্বল হৈ যায়। আৰু এইখন হৈছে মেখেলা। ইয়াতে 3 লাইন দিছোঁ মগৰ। সেয়া মগৰ 3 লাইন দিছোঁ। ভাল লাগে ছেটটো। আৰু এইযোৰ হৈছে বেগুনীয়া কালাৰ। বেগুনী মানে এইটো কি হ'ব? বেগুনী কালাৰে হ'ব। এইযোৰ মই এবাৰ পিন্ধিছিলোঁ কাষত। এয়া আপোনালোকক ফটো দিছোঁ, চাই ল'ব। বহুত ভাল লাগে কাপোৰযোৰ। ইয়াতে নীলা কালাৰৰ নিচিনা হৈছে, কিন্তু আচলতে এইযোৰ অলপ বেগুনীয়া কালাৰ। এয়া গুণাৰে মাৰিছোঁ ফুলটো, চিম্পুল ফুল একদম। এয়া এনেকুৱাকৈ ভাল লাগিব পিন্ধিলে। বহুত উজ্জ্বল হয় কাপোৰযোৰ। পদ্মিনী সীতাৰ কাপোৰবোৰ বহুত উজ্জ্বল আৰু একদম ওজন নাথাকে একদম। আৰু এয়া হৈছে ৰাজলক্ষ্মী সূতাৰ, অলপতে বৈ দিছে। চিম্পুল হয়। ইয়াতে ফটোত অলপ উজ্জ্বলটো কমিছে। এইটো হৈছে সেউজীয়া কালাৰ, পাতল যিটো সেউজীয়া কালাৰ, সেইটো সেউজীয়া কালাৰ হয়। বহুত চিম্পুল কাপোৰ, ভাল লাগে এইযোৰ কাপোৰো। ৰঙাৰে ফুল মাৰিছোঁ, ৰঙা আৰু গুণা। চিম্পুল ফুল মাৰিছে, ভাল লাগে। আকৌ এদিন বেলেগ এদিন দেখুৱাম তিনিযোৰ। এইকেইটা হৈছে ফুলৰ চানেকিকেইটা। ভাল সহজ, বহুত টান নহয়। আপোনালোকে এই ফুলকেইটা মাৰিব পাৰিব। আৰু কেতিয়াবা বাৰু দেখাম কেনেকৈ ফুল বাচে। অলপ জানো ময়ো, নজনা নহয়। অলপ জানো, বেছি নহয়। আপোনালোকক বাৰু কেতিয়াবা সুবিধা পালে মই দেখুৱাম কেনেকৈ ফুল মাৰে। জনাব আপোনালোকে ফুলৰ চানেকিকেইটা কেনেকুৱা পাইছে। আৰু ফ্ৰেণ্ডছ, পানী অলপ বেছি হৈছে আগতকৈ। এইখিনিয়ে আজি মোৰ ভিডিঅ'টো। যদি আপোনালোকৰ ভিডিঅ'টি ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব। আৰু যদি নতুনকৈ আহিছে মোৰ চেনেললৈ তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই, টেক কেয়াৰ।